মোৰ নাম সালমা জেছমিন। মোৰ ঘৰ নগাঁও দক্ষিণ হলঘৰ। মোৰ মানে আজি বহুত দিন 3 মাহমান আগৰ পৰাই মানে পিঠিৰ পেইন হৈ আছিলে। তাৰপিছত মই অৰ্থপেডিক ডক্টৰ আশাবুল আলম লস্কৰক দেখুৱালোঁ। দেখুৱাৰ পিছত তেখেতে মোক মেডিচিন দিলে, কিন্তু তেখেতে ক'লে যে আপুনি এইটো মেডিচিনৰ কাম নহ'ব, ফিজিঅ'থেৰাপি কৰিব লাগিব। তাৰপিছত মই নিজে আহিলোঁ আৰোগ্য চেণ্টাৰত। অহাৰ পিছত ইয়াতে ডক্টৰে চালে, চাই পেলাই মোক 3 সপ্তাহ হ'ল 21 দিনৰ এটা কোৰ্চ ল'ব দিলে। সেইমতে মই লৈ পেলাই মোৰ পেইন বহুতখিনি মানে মই ভালেই মানে অলমষ্ট মই ভালেই পাই গৈছোঁ। গোটেইখিনি মোৰ ভাল হোৱা যেন অনুভৱ হৈছে। আৰু তাৰ মাজতে মানে মোৰ আকৌ আঁঠুৰ এটা পেইন হৈছিলে। তেখেতে পিঠিৰ লগতে মোৰ আঁঠুৰো ট্ৰিটমেণ্টটো কৰি দিলে। এতিয়া মই ভালকৈ খোজো কাঢ়িব পৰা হৈছোঁ। আৰু মই যিমানখিনি পাইছোঁ ইয়াৰ ষ্টাফ বহুত ভাল, মই মানে বহুত ভাল পাইছোঁ। আৰু গতিকে মই ধন্যবাদ জনাইছোঁ ইয়াৰ ডক্টৰ লগতে আমাৰ ইয়াত থকা গোটেই ষ্টাফখিনিক মই ধন্যবাদ জনাইছোঁ যে সিহঁতৰ যিটো মানে হস্পিটেলিটি আছিলে বহুত ভাল। আৰু মই আশা কৰোঁ যে এই চেণ্টাৰটো বহুত ওপৰলৈ যাওক। আৰু বিশেষকৈ মানে মহিলাসকলৰ কাৰণে এটা খুব ভাল হেৰি হৈছে, কাৰণ কি মই নিজেই এগৰাকী মহিলা হিচাপে মই বিচাৰিছিলোঁ যে মোক যিখিনি মানে ফিজিঅ'থেৰাপি কৰিব এইখিনি যাতে কোনোবা লেডিহঁতোৱে কৰা হয়। কাৰণ কিছুমান প্ৰব্লেম মানে মহিলাসকলৰ কাৰণে হয়, কাৰণ মোৰ পিঠিত যেতিয়া থেৰাপিটো কৰিব তেতিয়া কোনোবা এজন জেণ্টছে কৰিলে অলপ মানে দিগদাৰ লাগে। কিন্তু ইয়াত আহি দেখিলোঁ বহুত মহিলা ইয়াতে কাম কৰি আছে। গতিকে মই মানে অলপ কমফৰ্টেবলি মই মোৰ ট্ৰিটমেণ্টখিনি কৰাব পাৰিছোঁ। আৰু ইয়াতে বহুত ভালকৈ মোৰ ট্ৰিটমেণ্ট কৰিছে। গতিকে মই তেখেতসকলক বহুত ধন্যবাদ জনাইছোঁ। আৰু মই আহ্বান জনাইছোঁ যে মোৰ নিচিনা যিসকল মহিলা এনেকুৱা কিবা প্ৰব্লেমত আছে তেখেতসকলে যাতে আমাৰ এই আৰোগ্য চেণ্টাৰৰ লগত যোগাযোগ কৰে। নিশ্চয় এটা যোগাযোগ কৰিলে নিশ্চয় এটা ভাল সুফল লাভ কৰিব বুলি মই আশাবাদী।